This is called the power of bullet. Off-roading, full off-roading. So guys, here চৰাই বাহ হৈ দিছে এখন পোৱালিও জন্ম দিছে এইবোৰ চাপৰিৰ এইটো জাষ্ট হৈছে ওলাইছে ডাঙৰ হ'ব আৰু ভিডিঅ'ৰ জৰিয়তে এটা মেছেজ দিব খুজি আছো এইখন মিঠা লাও কৰিছে আজি মই লৈ যাম আপোনালোকক ক'ত লৈ যাম এইটো মই নিজেও নাজানো এনেকৈ জাষ্ট পাহাৰৰ ওপৰত গৈ আছো নদীৰ পাহাৰৰ ওপৰত তাৰমানে ইনলেছ যাত্ৰা আৰু আমাৰ আজি তো জাষ্ট চাই থাকক কি হ'ব নহ'ব চব ভিডিঅ' চালেহে গম পাব আৰু যিখিনি জাগাত যাম সেইখিনি জাগাত ৰিক্সো আছে তাৰমানে কি জংলী জীৱ জন্তু ওলাই আহিব পাৰে এনেকুৱা ঠাইত গৈ আছো আৰু এণ্ড গাইজ দিছ ইজ দ্য একচুৱেল পাৱাৰ অফ বুলেট 350 3 উঠি কিনে পুৰা 50-40 মান স্পীডত গৈ আছো বালুৰ মাজত একো টেনশ্যন নোহোৱাকে চাওক গাইজ সিধা গৈ আছো This is called the power of bullet. Off-roading, full off-roading with 3 double. Hello guys, good morning and welcome back to my another new vlog. আজি গুড মৰ্নিং টু ব্ৰহ্মপুত্ৰ নদীৰ পৰা ইয়াত মানুহে মাছ মাৰি আছে ইয়াত তাৰমানে কি আমাৰ কিবা এটা কাম আছে আমি কেইজনমান আহিছো তাৰমানে যিমান চাপৰি আছে চাপৰি চবকেইটা আমি আজি তদন্ত কৰিম কিবা এটা কাম তাৰমানে কি আমাৰ খুৰাহঁতৰ 4টা মহ হাৰাই গৈছে চুৰি হৈছে ঘৰৰ পৰা তো কিবা এটা ইনফৰমেশ্যন পাইছো আমি চাপৰিত যিমান জংগল মংগল আছে ইয়াতে ফুৰিব লাগে তো হিচাপত আমি কেইজনমান গৈ আছো এই আমাৰ জেহেৰল খুৰা ইয়াত ৰখি আছে মাতি আছে মোক কোনো ৰোড নাই 3 ডাবল উঠি কিনে বুলেট লৈ এনেকৈ আহি আছো আৰু এনেকৈ আমি গাড়ী চাৰি উঠাই ললো লঞ্চৰ ভিতৰত উঠি কিনে গৈ আছো গাইছ আৰু গাইছ ইয়াৰ পৰা আৰম্ভ হ'ল আমাৰ যাত্ৰা ক'ত যাম নেযাম ইমান চাপৰি আছে চৰত কেনেকৈ ক'ম আৰু চাওক কিমান চাউণ্ড হৈ আছে যে গাইছ এইবোৰ নদীৰ চাউণ্ড আৰু প্লাছ মেচিনৰ শব্দ হৈ আছে এইকেইজনে আমি গৈ আছো আজি তো গাইছ আমি এনেকৈ লঞ্চৰে আহি প্ৰথমখন যিটো ওচৰ পাইছো তো সেইখনতে ৰখিছো এদিনত মানে যিমানখিনি কভাৰ কৰিব পাৰি সেই হিচাপত চাব লাগে কিবা এখন ইনফৰমেশ্যন দিছে যে ইফালে মানুহে লঞ্চৰে মহ লৈ গৈছে তো সেই হিচাপে আমি আহি গৈছো চাওক গাইছ ইমান জংঘলৰ মাজত অকলে খোজকাঢ়ি আছো তাৰমানে আমি টিম হিচাপত আহিছো 8জন মানুহ তো দুটাকৈ 4টা ভাগ হৈছে আকৌ তাৰ মাজৰ পৰা এটাকে ষ্টাৰ্ট হৈছে তাৰমানে যিফালে গৈছে মানুহ 2জনকৈ গৈছে তাৰ পৰা অলপ গেপ ৰাখি গৈছে তাৰমানে ঘৰৰ পৰা চোৰে আজি 4 দিন হৈ গ'ল মহ চুৰি কৰিছে তো এইখিনিত তাৰমানে এখন ঠাইৰ নাম কৈছে কিবা পাহৰি গ'লো মই তো সেই হিচাপত আহিছোঁ যে এইখিনি জেগাত বোলে কিবা মহ লৈ আহিছিল তো সেই হিচাপত বিচাৰি আছোঁ জংঘলৰ মাজে মাজে আৰু কিমান ভাষ্ট এৰিয়া হয় বাকীবোৰ ইফালে মৰুভূমিৰ নিচিনা ইয়াত এইবোৰ জংঘল টোটেলি পাৰ কৰি আহিলে এইবোৰ টোটেলি জংঘল আছিল তো ইয়াত লাষ্ট মাত্ৰাত আহি পাইছোঁ জংঘলৰ তো আগত মৰুভূমি চিধা আৰু ইফালে আগত একো নাই তো আকৌ যাম ইফালে ঘূৰি চিধা যাম চাওক গাইছ এইবোৰ ঘৰৰ ভিতৰত মানুহ আছে মানুহ ষ্টে কৰি থাকে ইয়াত খেতি বাতি কৰে চাওক ভিতৰত মানুহ সেইজন মানুহ আমাৰ লগতে আহিছে গাইছ আপোনালোকে কিবা এটা শব্দ ধুম শব্দ শুনি আছে ন এইটো শব্দ তাৰমানে কি ইয়াত বহুত বতাহ হৈ আছে এইটো বতাহৰ কাৰণে এনেকুৱা শব্দ হৈ আছে আৰু চাওক গাইছ এনেকৈ মানুহে ঘৰ বাৰী সজাই কিনে চাৰিওপিনে নদী ইয়াৰ মাছ মজিয়াত তাৰমানে অলপ চৰ চাপৰি পৰিছে চাপৰি মানুহৰ জীৱন নদী চাৰিওপিনে নদী আৰু ইয়াৰ মাজে মাজে ঘৰ উঠাই কিনে থাকি আছে কিবা যদি ইমাৰ্জেঞ্চি পৰি যায় বহুত দিগদাৰ চাওক এইবোৰ মানুহৰ ঘৰ আৰু ইয়াত মানুহ ষ্টে কৰি আছে এইবোৰ গৰু আছো আৰু এইবোৰ সেইজন আমাৰ লগতে আহিছে খোজকাঢ়ি কিনে পুৰা ভাগৰ লাগি গৈছে চাওক গাইছ কিমান তাৰমানে কি ওপৰত ফুল্লি জংঘল তলত এইটো ৰাস্তা এইটো অলপ তাৰমানে পানী ৰাখি আছে নদী আছিল এইটো নদীৰ সোঁতৰ হয় আমি আহিছিলোঁ ফাৰ্ষ্টত এখনত ইয়াৰ পৰা ঘূৰি ইফালে আহি আগপিনে গৈ আছোঁ নাই পাহাৰ নাই পৰ্বত জাষ্ট জংঘল আৰু বালি এইবোৰে মাজে মাজে ফুৰি আছোঁ আমি সেই দুখনক চাওক ধুনীয়া লাগিছে নে নাই ভাল লাগিছে মোৰ পৰা ইয়াৰ পৰা দেখি কিনে পাহাৰৰ নিচিনা হৈ আছে দুই ঠাইত আৰু আমাৰ ইফালে 2জন আহি আছে আৰু চাওক জংঘল আৰু চাওক গাইছ প্ৰায় 20 ফুট মান ওখ কাছাৰ হ'ব নদীৰ পাৰ যিটো হয় সেইটোৰ পৰা নামিব লাগে এনেকৈ পৰি গ'লে যাম আৰু একো নহয় বালি মাটি
মই যেতিয়া চাপৰি ঘৰত আছিলোঁ তো সেই সময়ত এনেকৈ আমি ল'ৰাবোৰে আমাৰ বন্ধু বান্ধৱী সৰুকালৰ ফ্ৰেণ্ডবোৰে একেলগে তেনেকৈ আহিছোঁ ওলাই মাছ মাৰিবলৈ আৰু বহুত দূৰ খোজকাঢ়ি গৈছোঁ মাছটো মাৰিব পৰা নাই যেতিয়া সৰু আছিলোঁ এনেই মানুহে মাৰিছে আমি বাটচৰুটো ধৰি ৰাখিছিলোঁ আৰু যোৱাৰ সময়ত সকলোৱে ভগা ভগি কৰি লৈ ঘৰত গৈছোঁ তেতিয়াৰ জীৱনে ভাল আছিল গাইছ ইমান ডাঙৰ সেইটো উঠি যাব লাগিব বাকি উঠা ভাই গাইছ কিবাকে ওপৰত উঠিলোঁ আৰু ওপৰত উঠি কিনে চাওঁ এখন এইটো খেতি হৈ গাইছে আমি যে কি ধুনীয়া খেতি এইবোৰ ধুনীয়া হয় বহুত ধুনীয়া হৈছে হেৰি ধুনীয়া হৈছে তাৰমানে এইবোৰ সাৰ পানী দিব নালাগে এইবোৰ নদীৰ মাজত মানে পল পৰা নাই সেই হিচাপত বহুত উন্নত গাইছ ইয়াত চৰাই বাঁহ খাই দিছে এখন পোৱালিও জন্ম দিছে আপোনালোকে দেখি আছো এই চাওক এইবোৰ চাপৰিৰ আমাৰ ইয়াত নামিছিলোঁ আগতে এইখন আমাৰ নাও ৰাখি থৈছে তাতে উঠিম আকৌ ইয়াৰ পৰা আৰু এখন চৰত যাম এই আমাৰ নাও ওলাইছে আৰু এইখন হ'ল ফুল নদী গাইছ কি ডেঞ্জাৰ কিমান ভাষ্ট এৰিয়া কৰি আছে এইখন চাপৰিত আছিলোঁ আমি এইখনত পাৰ হৈ পুৰা সেইটো দেখা যায় এতিয়া যাম আকৌ চিধা এইটো চাপৰিত পালে ভাই কি বস্তু চাইছেনে এবাৰ দেখাই আছো আপোনালোকক তাতে মোৰ পানীত কালা কালা দেখা হৈ আছে না চববোৰ হাঁহ নদীৰ হাঁহ যে কয় এইবোৰ বা ইমান বহুত আছে এইবোৰ চব কেইটা হাঁহ চাওক গাইছ আমাৰ নদীৰ মাজত খোৱা বস্তু নাই এইখন কি বিলাহী এখন গছ পাইছিলোঁ তাৰমানে চাৰিজন বেলেগ চাইডত গৈছিলোঁ আমি বেলেগ চাইডত গৈছিলোঁ তো সেই চাৰিজনে লৈ আহিছে এই ফুল তাৰমানে কি এখন আছিল ভাল এখন খালোঁ বহুত তাৰমানে মিঠা হয় এইবাৰ তাৰমানে কি উইদাউট মেডিচিন ন সৰু সূতাৰ পৰা আৰু এখন সূতালৈ আহিলোঁ তো এইখনত ফুল ঘূৰিব লাগিব আমি এইটো যিটো চাপৰিত চৰত আছিলোঁ সেইখন আছিল আমাৰ লাহৰীঘাট চৰ আমি তাৰ পৰা বহুত লঞ্চৰে আহি কিনে এতিয়া যিটো ঠাইত ৰখিছোঁ সেইখন হ'ল শিয়ালমাৰী কছাৰী গাঁও এইবোৰ যিবোৰ ঘৰ চাইছে এইবোৰ আগতে পুৰা তাৰমানে কি ইয়াত আগতে বসতি কৰিছিল এইবোৰক তাৰমানে নদীয়ে ভাঙি লৈ গৈছিল আকৌ পুনৰাই ইয়াত বসতি কৰি আছে খেতি বাতি কৰি আছে বহুত ভাষ্ট এৰিয়া হয় এই খুৰা কেনে লাগি আছে এনেকে ঘূৰি 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 আছো পুৰা এইটো আমাৰ হেৰি শিয়ালমাৰী কছাৰী গাঁও হয় আৰু এইটো আগতে বহু বছৰ আগত বসতি কৰিছিল বেছিদিন আগত নহয় অলপ দিন আগতে তাৰমানে নদীয়ে চব ভাঙি কিনে একদম চাফা কৰি ইফালে চাফাই দিলে মানুহ এতিয়া প্ৰায় আমি বহুত দূৰত আহিছোঁ পুৰা মৰুভূমিৰ নিচিনা কৰি দিছে নদীয়ে গোটেইটো দেখিব পাই আছে পুৰা মৰুভূমিৰ নিচিনা হৈছে কিমান ভাঙি আছে এই চাওক এই আমি যে মিঠা লাও কিনি খাওঁ এইবোৰে খেতি কৰিছে ইয়াত এইটো জাষ্ট হৈছে ওলাইছে ডাঙৰ হ'ব আৰু এইবোৰ চব মিঠা লাওৰ খেতি আৰু চাওক এইবোৰ যিমানখিনি মাটি চাইছে চব মোৰ পুৰা মৰুভূমি হৈ গৈছে আৰু এইবোৰ খেতি ভেন্দিৰ খেতি এইবোৰ
এইটো কি বাদাম খেতি নেকি? এইটো এই আমি যে কওঁ মিঠা আলু এইটো খেতি এইটো। গৈ আছো। হয় নেকি? তুমি কেনেকে জানা এইবোৰ মেধি মাটি? এইবিলাক চব মেধি মাটি। আগতে গাঁও আছিল হা, আগতে বহুত পুৰণা গাঁও আছিল, তাতে মেধি মাটি আছিল গোটেইখিনি। এতিয়া মই এইটো ভিডিঅ'ৰ জৰিয়তে এটা মেছেজ দিব খুজি আছোঁ গোটেই অসমত। চৰকাৰে নদী বান্ধ দিব নোৱাৰে, কিন্তু মানুহক উচ্ছেদ কৰি আছে। এই মানুহখিনি যিমানখিনি মানুহ এই মেধি মাটিত আছিল, সিমানখিনি মাটি আজি নদীয়ে ভাঙি লৈ হেৰাই গৈছে। এই মানুহখিনি কিন্তু খাচ মাটিত বহিবলৈ বাধ্য হৈছে। গতিকে সেইকাৰণে মানুহখিনি খাচ মাটিত বহিছে, কিন্তু আজি চৰকাৰে খাচ মাটিত বহাৰ কাৰণে উচ্ছেদ কৰি আছে। কিন্তু কালি সেইসকল মানুহৰ মেধি মাটি আছিল, আজি নদী বান্ধ দিব পৰা নাই, সিহঁতে মানুহ উচ্ছেদ কৰি আছে। কালি যেতিয়া সেইবোৰ আকৌ পুনৰাই সিহঁতৰ মাটিত উভতি আহিব, তেতিয়া আকৌ ঘোষণা কৰি দিব সেইবোৰে বাংলাদেশী। এইটো চৰকাৰে এটা কৰিব লাগে, যাতে যিমানখিনি মানুহ নদী ভাঙা মানুহ সংস্থাপন দিব লাগে, মাটি দিব লাগে, চৰকাৰী মাটি অলপ অলপ দি কিনে মানুহক সংস্থাপন দিব লাগে। কাৰণ নদী বান্ধ এইখন মিঠালাও কৰিছে। চাওক কিমানখিনি আছে, কিমান মাটি আছে। ইমান মাটি যদি আজি নদী নাভাঙিলেহেঁতেন কিমান খেতি কৰিব পাৰিলে। বিলাহী খেতি কিমান ধুনীয়াকে বিলাহী ধৰি আছে, পকা সেইটোৱে গাঁৱলীয়া জীৱন গাইছ, বহুত ধুনীয়া হয়। ইয়ে গাঁৱত থাকে সেয়াই গম পায়। গাইছ আমি কছাৰীপাৰা সোণাৰুপাৰা হৈ চিধা ডাইৰেক্ট এতিয়া মৈৰামাৰী আহি পাইছোঁ। এইটো চাওক, ইফালে বাউণ্ডাৰী হৈ আছে মৈৰামাৰী, নদী বান্ধ হৈ আছে ইফালে দেখা আছে। এইবোৰ কালা যে দেখি আছে না, এইবোৰ চব বান্ধ দিছে গাড়ী। ইফালে JCB আগত কাম কৰি আছে, ইফালেও যাম, দেখাম আপোনালোকক। দিন খোজকাঢ়ি আহিলোঁ, একেবাৰে অৱস্থা টাইট। ইয়াতো মিঠালাওৰ খেতি কৰিছে। ইফালে গ'লে এইটো মৈৰামাৰী বজাৰ পাম, আগতে কলাবোৰ এইবোৰ চব বাউণ্ডাৰী নদী বান্ধি আছে। এইবোৰ এনেকে গোটেইটো দিন নদীৰ পাৰে নোখোৱাকৈ ফুৰি আছো গাইজ, বিচাৰি আছো, মই বিচাৰি আছো ক'ত বা কি আছে আৰু ক'ত আমি ইনফৰমেশ্যন পাই চাই আছো। নদী পাৰ কৰি লৈ কিনে আহি ট্ৰেক্টৰ লৈ আহিছে, ইয়াত খেতি বাতি কৰি আছে। কিমান বালি গোটেইটো চাৰিওপিনে ডাইৰেক্ট মৰুভূমি। কি কম আৰু, আপুনি আহিলেহে গম পালে হয়। খোজ কাঢ়োতে ভৰি শেষ হ'ল, ইমান বিষাই আছে। চাওক গাইজ, এনেকৈ গোটেই দিনটো নদীৰ পাৰে আৰু জংঘলৰ মাজে ঘূৰিলো আৰু বিচাৰি ফুৰিলো। যেনেকুৱাকৈ টিম বনাই দিছে তেনেকুৱাকৈ ফুৰিলো, বিচাৰিলো, একো নহ'ল। নাজানো আৰু কিমান সময় বিচাৰিব লাগিব। নোখোৱাকেতো এনেকে গোটেই দিন কটালো, ভোকো লাগিছে। ভাবি আছো এইখিনিতে আজি ব্লগটো সমাপ্ত কৰো। আৰু যদি চেনেলত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো কেনে লাগিল। তো লগ পাই আছো নেক্সট ব্লগত। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।